তো গাইজ সাবস্ক্ৰাইব নকৰিলে ছাবস্ক্ৰাইব কৰি লোৱা তেনেহ'লে এনেকুৱা নতুন নতুন ভিডিঅ' পায়ে থাকিব তোমালোকে লাইক নকৰিলে লাইকটো কৰি দিব সোনকালে তেনেহ'লে আৰু ভাল ভাল পাব যাওয়া ওলাইছো তো আমি কোনফালে যাম তো গাইস ইতিমধ্যে আমি ওলাব আইছো সরি যাব ওলাইছো ঘৰছে অতৰ নিশ্চয় দেখিবলৈ ভাল লাগিব তো আগলৈ চাই থাকা তো কেনেকা দেখাবলে তো যাওক তো গাইস আমি ইতিমধ্যে ওলাইছো ঘৰছে অতৰ ফালে তো নিশ্চয় দেখা পাব আমাৰ পিছফালে আহি আছে লগবিলাক তো একেলগে যাম আৰু 4-5 জন তো নিশ্চয় চাই মানে ভাল লাগিব ওকে কিবা ক'ব নেকি তো আমি এই কেইজন ওলাইছো আৰু মোৰ ড্ৰাইভাৰ আছে এতে তো নিশ্চয় ড্ৰাইভাৰক দেখা পাব আৰু তো পাছত দেখা পাব আৰু নিশ্চয় নুমাৰ পিছত তো কেনেকুৱা লাগি আছে আজি সত্ৰ চাবলৈ নিশ্চয় চাই কেনে গাইছ গোটেইবিলাক ভাল লাগিব তো আগফালে চাই থাকা তো আমাৰ যাওঁতে 15-20 মিনিট লাগিব তো আমাৰ জাগাবিলাক ৰাস্তাবিলাক এনেকা হৈ গৈছে বৰষুণ দিছে তো বৰষুণৰ সময়ত ভাবিলোঁ যে বহি থাকি ঘৰত কি হ'ব তো 4-5 জন মিলি আৰু ওলালোঁ আৰু এটা ভিডিঅ' শ্বুট কৰিবৰ কাৰণে নিশ্চয় তোমালোকক ভাল লাগিব ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট নিশ্চয় কৰিব গাইজ পানীবিলাক দেখিলে কিবা জাপাব মন যায় আৰু সাঁতুৰিব মন যায় আৰু নে তো নিশ্চয় তোমালোকৰ মন যায় আৰু তো গাইজ চাই আছে চাৰিওফালে সেউজীয়া দেখা যায় আছে কিয় কি বৰষুণৰ বতৰ এখন তো নিশ্চয় ইফালৰ পানী উতৰা বহুত কাছৰ ফালে বাই আছে তো তাৰ কাৰণে পুৰা সেউজীয়া হৈ গৈছে আৰু কেইদিনমানৰ পিছত ইফালে আৰু জংঘল বহুত হৈ যাব তো আহা সোনকালে আহা তোমালোকে ইমান পিছত পৰি আছে আমি চাইকেল দিয়ে ব্লগ কৰোঁ ৰে ভাই কিয় চাইকেল চলাই বৰষুণৰ বতৰত বহুত ভাল লাগে তাৰ কাৰণে চাইকেল লৈ অলপ তো নিশ্চয় তোমালোকে গাড়ী লৈ আহিলে এনেকা ৰাস্তাত ছাগলীবিলাক জীৱ জন্তুবিলাক দেখিলে অলপ চাইড কৰি যাব মানে বহুতে আছে যে একদম মাৰি পেলাই থৈ যায় গাঁৱলীয়া ৰাস্তা অলপ চাই চিন্তি যাব তো ভাল লাগিব আমালোকৰ দেখিয়ে না তো এই ওলাইছে আমাৰ দুইজনে এইটো আমাৰ এটা ফিল্ড হ'ব ষ্টেডিয়াম হ'ব এইটো ফুটবল ষ্টেডিয়াম নেকি ফুটবল ষ্টেডিয়াম হ'ব তো এইটো তো নিশ্চয় হৈ গ'লে কমপ্লিট দেখাব পাৰিম তোমালোকক বৰষুণৰ বতৰ কম না কৰোণাৰ বতৰ কম ক'বই নোৱাৰা হৈছোঁ মই ক'লে হ'ল নে গাইছ এটা তো দেখিলোঁ এইটো স্কুলত আমি পঢ়িছিলোঁ তো বৰ্তমান আমি নপঢ়োঁ আৰু বাদ দিছোঁ আৰু বৰ্তমান মানে আণ্ডাৰ মেট্ৰিকত BA পাছ হৈ আছোঁ তো কৰোণাৰ কাৰণে একদম স্কুল বৰ বন্ধ হৈ আছে বেয়া লাগি আছে তো গাইছ আজি চশমা পিন্ধি ওলাইছোঁ চাওক কেনেকুৱা লাগি আছে তো আমাৰ এইটো আমাৰ চাইকেল চলোৱা মানুহটো মই য'ত বহি আছিলোঁ তো গাইছ ইতিমধ্যে আহিয়ে পালোঁ আৰু আমি ৰাস্তাবিলাক ইমান বেয়া হৈ আছে তো অলপ সময় লাগিল লাহে আহি আছোঁ আমি ঠাইবিলাক কেনেকুৱা লাগে নিশ্চয় কমেণ্টত কৈ দিব এইটো তিনিআলি হয় এইটো ৰাস্তাৰ ব্লগ বেলেগ দিনা দেখাম তো আজি এইটো ৰাস্তাৰ ব্লগ দেখাই আছোঁ তো গাইজ দেখা পাই আছে ইতিমধ্যে আমি সত্ৰৰ আহি পালোঁ আৰু ঘৰছে সত্ৰৰ তো নিশ্চয় ভিডিঅ'ৰ ফালে দেখাব পাৰিম তোমালোকক তো ইতিমধ্যে আহি পালোঁ আমি ভিতৰত যাম আমি কি চাম বুলি ভাবি আছো নিশ্চয় তোমালোকক ভিতৰৰ ফালে দেখাব পাৰিম ভিতৰত যাম কি আছে অলপ দেখিম সেইটোৱে তো আহা নাম গো তো গাইজ আমি সোমাই আছোঁ ওকে
তো ভিতৰৰ পৰিস্থিতি এনেকা হয়। তো এইটো আমাৰ গাঁৱৰ এইফালৰে খৰচীয়াহঁতৰ গেটটো আটকাই দিবি হা। আজি আমি আহিলো আমাৰ ভাইটি জীৱনৰ লগত অলপ ফুৰিবলৈ। ইয়াতে মানুহ বহি আছিল, কিন্তু লকডাউনৰ সময়ৰ কাৰণে নাহাতে এনেকুৱা পৰিস্থিতি হৈ গৈছে অৱস্থা। তো এইটো আমাৰ বকুল ফুল হয়, বকুল ফুল নে কি হয় নহয়, তো এটা কিবা ফল হয় এইটো, মই নিশ্চয় নামটো নাজানো। তো এইটো বহি থাকে আৰু। তো লকডাউনৰ কাৰণে এনেকুৱা পৰিস্থিতি হৈ আছে চাৰিওফালে, বহুত লেতেৰা হৈ আছে, নহ'লে আৰু চাফ চিকুণ দেখা যায় পুৰা। এইটো আমাৰ সতৰীয়া ভিডিঅ' অলপ লৈ লওঁ। তো কেনেকুৱা এইটো ভিডিঅ'টো যাব নোৱাৰিম নিশ্চয়, ইয়াৰ পৰা দেখাই আছোঁ। তো চাই লোৱা কি লিখা আছে। এইটো আমাৰ মন্দিৰ হয়, এইটো খৰচীয়াহঁতৰ। তো এইটো মেইন গেট হয়, এইটো ভিতৰত মেইন মন্দিৰটো দেখাই ইয়াৰ পৰা। দেখাম, নিশ্চয় দেখাম। তো এইফালেও চাব পাৰে কি লিখা আছে নালেখা। এইটো মেইন মন্দিৰটো দেখাই ইয়াৰ পৰা। তো গাইছ দেখা পাই আছে আমাৰ খৰচীয়াহঁতৰ ভিতৰখিনি কেনেকুৱা লাগি আছে। তো নিশ্চয় কমেণ্টত কৈ দিব। আৰু বহুত সুন্দৰ ধুনীয়া মূৰ্তি বনাই ৰাখিছে। বাহিৰৰ ফালে চাব পাৰি আছে আমাৰ কৃষ্ণ ভগৱান হয়, আৰু ইফালে ছাইডত আছে আৰু ভিতৰৰ পৰিস্থিতি মানে কি অলপ চাকি মুকি জ্বলাই ৰাখিছে আৰু। তো এইটো হয় আমাৰ পিছফালে বেকগ্ৰাউণ্ড হয় এইটো। তো এইটো আমাৰ কিবা মন্দিৰৰ ক্লাব হয়, এইটোত মিটিং কৰা হয়, বহুত কিছু কৰা হয়, ভিতৰত বস্তু দি ৰখা হয়। আমাৰ পিছফালে আছে এটা পুখুৰী, গছকমি আছে। তো এইটো সৰু মৰু এটা গছকমি আছে, নিশ্চয় দেখা পাই আছে। আৰু ভিতৰত একদম গোটাই সম্পূৰ্ণ সুবিধা আছে, ইয়াতে লেট্ৰিন বাথৰুম। তো গাইছ এইবাৰ দেখাম এইখিনি ঠাই। তো নিশ্চয় তোমালোকৰ ভাল লাগিব যোৱাৰ সময়খিনি। তো নিশ্চয় আগৰ ফালে চাই থাকা। গাইছ দেখা পাই আছোঁ আমি কিমান দূৰ যাই আছে। তো আমি পিছফালে আছোঁ। এইটো মোৰ ডুৱেল ভিডিঅ' শ্বুট হৈ আছে। দেখা পাই আছে কিমান ধুনীয়া ভিউ হৈ আছে একদম। আমাৰ পাহাৰটো চাই আছে, আমাৰ ফালৰ পুৰা মেঘ ওপৰত আহি আছে একদম লাগা কৰি। এইখিনি ঠাই তোমাক দেখাম আৰু আগৰ ফালে আছে অলপ ঠাই। তো ইমানৰে যাম। আহি থাকাতে লৈ তোমালোকে শ্মশান বুলি কয়। তো শ্মশান নিশ্চয় দেখা পাব, শ্মশানৰ ঘৰটো। আৰু বাগানটো আমাৰ ফালে অজস্ৰ আছে ইফালে। তো আজি গোটেই দিন ঘুমাই আছিলোঁ, কালি 2 দিন ধৰি বিয়াত আছিলোঁ। তো বিয়াত থকাতে কাৰণে চেহেৰা পাতি একদম ডাউন হৈ গৈছে। আৰু আমাৰ এইটো চাই আছোঁ শ্মশান বুলি কয়, এইটো শ্মশানৰ ইয়াতে ঘৰটো হয়। পিছৰ ফালে পুৰা বিল আছে, দৰাণী বিল বুলি কয়। তো এইটো আছামৰ ভিতৰত চবতকৈ ডাঙৰ বিল কয় এইটো। তো নিশ্চয় চাব পাৰি আছে নেদেখিলে। ইতিমধ্যে ৰাখিলোঁ আমাৰ এইটো বিল বুলি কয়। তো লাষ্ট ফিনিচিং এইটোৱে আমাৰ। তো অ'কে গাইজ, ভাল লাগিলে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। তো এনেহ'লে কমেণ্ট কৰিলে আমাৰ ভাল লাগিব। তো তেনেহ'লে আৰু নেক্সট ভিডিঅ'ত ভাল ঠাইবিলাক দেখাব পাৰিম তোমালোকক। তো অ'কে বাই।